Hello everyone, good morning. কি খবৰ সকলোৰে আশা কৰো সকলো ভালে আছে। বিয়কাবি ব্লগছৰ অন্য এটা ভিডিঅ'লে পুনৰবাৰ স্বাগতম জনাইছো আৰু আজি থাম্বনেল আৰু টাইটেল লিখিটো গম পাইছেই চাগে মিছৰ এটা চাদৰ মেখেলাৰ ভিডিঅ' মোৰ একেবাৰে আগৰ চাদৰ মেখেলাৰ ভিডিঅ'টোত আপোনালোকে ইমান মৰম দিছে তাৰ কাৰণে থ্যাংক ইউ সো মাচ। আশা কৰো আজিৰ ভিডিঅ'টো মোক তেনে ধৰণে মৰম দিব বুলি আৰু বহুত গিটাই মই মিছৰ হল দি থৈছো। যদি আপোনালোকে চোৱা নাই মই লিংকটো ডেসক্ৰিপচনত দি দিম, আপোনালোকে চাই ল'ব পাৰিব আৰু আজি এদিন আপোনালোকে মোক ভাল পায় সো বলক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰো। আৰু ইয়া দেখিছেই নহয় বহুত কিছু মানে মই চাৰিযোৰ অৰ্ডাৰ দিছিলোঁ আৰু মই খুলি চোৱাই নাই, আপোনালোকৰ সন্মুখতে চামটো খুলি ফাৰ্ষ্ট হৈছে এইযোৰ মই খুলি চাওঁ। আৰু এইযোৰ ভাল লাগিছে আৰু এইযোৰ হৈছে গ্ৰেট ব্লেক আৰু গোল্ডেনৰ ফুল আছে। এনেইটো আপোনাৰ মেখেলা আৰু ব্লাউজ চাদৰ মানে গোটেইখিনি লাগি থাকে একেলগতে, কিন্তু এইযোৰত চাদৰ আৰু মেখেলা বেলেগ বেলেগকৈ আছে আৰু কালাৰটোও ধুনীয়া লাগিছে। যিহেতু মোৰ এনেকুৱা ধৰণৰ নাছিলে সেইকাৰণে আনিলোঁ। কালাৰটো বহুতেই ধুনীয়া লাগিছে আৰু মোৰ ডিজাইনটো বহুত ধুনীয়া লাগিছে। কাপোৰটোও ভাল, বেয়া গ্ৰে কালাৰত দিছিলোঁ। এয়া হৈছে চাদৰৰ পাৰি। এখন চাদৰখন হয় আৰু এখন মেখেলাখন হয় আৰু এইটো ব্লাউজৰ পিছ। মোৰ খুবেই ধুনীয়া লাগিছে কাপোৰযোৰ। আপোনালোকৰ কেনেকুৱা লাগিছে বাৰু? গোটেই চাদৰখনতে এনেকুৱা ধৰণৰ সৰু সৰুকৈ ব্লেকত আৰু গোল্ডেনত ফুল আছে। নেক্সট এইযোৰ মই খুলি চাইছিলোঁ। মই যিযোৰ পিন্ধি আছোঁ এইযোৰ হৈছে মোৰ বাৰ কাপোৰ হয়। বায়ে অফলাইন লৈছে ইয়াৰ পৰাই, কিন্তু মই মিছত অৰ্ডাৰ দিছোঁ। সেম কাপোৰ হয়, খালি কালাৰটো অলপ বেলেগ, ডিজাইনো একেই হয়। খালি অফলাইনত অকণমান প্ৰাইচটো বেলেগ আৰু মিছত অলপমান প্ৰাইচটো বেলেগ হয়, কিন্তু কাপোৰৰ কোৱালিটি হওক ডিজাইন, খালি কালাৰটো মই বেলেগ আনিছোঁ। ইয়াত আছে পিংক আৰু মই আনিছোঁ এইযোৰ ব্লুত। সেম ফুল হয়, এইখনতো পিংক মই এখন পিন্ধি আছোঁ যিহেতু মই আপোনালোকক দেখাই দিছোঁ চাদৰৰ আঁচলটো। এয়া হৈছে ফুল চাদৰৰ আঁচলটো পিংক কালাৰৰ আৰু মই যিযোৰ মিছৰ পৰা অৰ্ডাৰ দিছোঁ সেইযোৰ হৈছে ব্লুত। এয়া চাদৰৰ আঁচল আৰু কাপোৰটো AC কটনৰ হয়। এইযোৰ কাপোৰটোৰ যেনেকুৱা এই মিছৰ পৰা অনা কাপোৰযোৰ তেনেকুৱাই হয়। চাদৰ আপোনালোকৰ কেনেকুৱা লাগিছে বাৰু? যিহেতু মন্দিৰ নামঘৰলৈ পিন্ধি যাবলৈ ধুনীয়া হ'ব হোৱাইটত, সেইকাৰণে মই এইযোৰ অৰ্ডাৰ দিছিলোঁ। মোৰ খুবেই ভাল লাগিছে। আপোনালোকৰ কেনেকুৱা লাগিছে এটা কমেণ্ট কৰি জনাব আৰু যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে মই লিংককেইটা আপোনালোকক ডেছক্ৰিপশ্যনত দি দিম। মই আপোনালোকক চাদৰখন লৈ দেখাই আছোঁ। যিহেতু পিংকযোৰ চালে ব্লুযোৰ চাবই নালাগে, মই আপোনালোকক পিংকযোৰ যিহেতু পিন্ধি আছোঁ মই ফুল লুকটো আপোনালোকক দেখাই দিম। এইযোৰ মই খুলি চোৱা নাই, এতিয়া চাম।
যে ব্ল্যাকত দিছিলোঁ এইযোৰ অকণমান মই ডাঙৰ ফুলত দিছিলোঁ এইযোৰ এইটো হৈছে ব্লাউজৰ পিচ আৰু এইটো হৈছে চাদৰৰ পটি আৰু এইখন আছে মেখেলা আৰু এইখন চাদৰ চাদৰখনৰ মাজত এনেধৰণে আছে ফুল এইটো অকণমান ডাঙৰ ফুলৰ দিছিলোঁ ভাল লাগিছে এইযোৰ সেম এসি কটনৰে হয় ব্ল্যাকত পিংক অৰেঞ্জ এনেধৰণে ফুল আছে আৰু ইয়াৰো মই প্ৰাইচটো দি দিছোঁ মই আগতেও কৈছোঁ যেহেতু মই বহুত দামী কাপোৰ অৰ্ডাৰ নাই দিয়া যেহেতু আপোনালোকে ল'ব পাৰিব তেনেকুৱা ৰেঞ্জতে মই কাপোৰবিলাক অৰ্ডাৰ দিছোঁ প্ৰাইচটো আপোনালোকে দেখিছেই নহয় লাষ্ট হয় আপোনালোকৰ বাৰু কাপোৰযোৰ কেনেকুৱা লাগিছে এটা কমেণ্ট কৰি জনাব তেতিয়াহে গম পাম আকৌ নেক্সট তেনেকুৱা ধৰণৰ মই আনি পেলাই এতিয়া মুগা কালাৰত দিছিলোঁ মুগাত ব্লেক আৰু ৰেড ফুল আছে এইযোৰ কিন্তু পেকিং বৰ ধুনীয়াকৈ কৰি দিছে এখন চাদৰখন আৰু এই চাদৰখনতো গোটেই চাদৰখনতে ফুল আছে ৰেড আৰু ব্লেকত সৰু সৰুকৈ খালি এই কাপোৰযোৰ বৰ পিছল হয় কাপোৰযোৰ অকণমান আৰু এইটো হৈছে চাদৰৰ পটি আৰু এইখন হৈছে মেখেলাখন মেখেলাখনতে এইটো ব্লাউজৰ পিচ কেনেকুৱা লাগিছে বাৰু আৰু ইয়াৰো মই প্ৰাইচটো দি দিছোঁ ইয়াৰ কাপোৰটো অকণমান পিছল হয় ইমান মানে সেই কটনৰ টাইপৰ নহয় গৰমত অকণমান পিন্ধিবলৈ অসুবিধা হ'ব আপোনালোকক মই গোটেইকেইযোৰ কাপোৰ দেখালোঁ চাৰিযোৰ কাপোৰ দেখালোঁ কেনেকুৱা আহিছে সেইটোও কৈছোঁ মই জেনুইন ৰিভিউ দিছোঁ আৰু আশা কৰোঁ আপোনালোকৰ মোৰ ভিডিঅ'বোৰ চাই পেলাই কিবা এটা সহায় হৈছে বুলি কাৰণ বহুতে মিছ'ৰ পৰা কাপোৰ অৰ্ডাৰ দিয়ে বাৰু আৰু দিবলৈ কিছুমানে ভয়ো কৰে আৰু কিছুমানে ভাবে কি বেয়া আহিলে ৰিটাৰ্ণ দিলে পে'মেণ্টটো ঘূৰাই নিদিব বুলি চ' সেইকাৰণে মই আপোনালোকক এনেকুৱা ধৰণৰ ভিডিঅ' আনি দিছোঁ যিহেতু আপোনালোকৰ অকণমান সহায় হয় মোৰ ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব তাত গৈ পেলাই আপোনালোকে গৈ ল'ব পাৰিব আৰু মই জেনুইন ৰিভিউ দিছোঁ এইটো নহয় যে বেয়া বস্তু আহিছে মই আপোনালোকৰ সন্মুখত খুলি দেখাইছোঁ কেনেকুৱা ধৰণৰ আহিছে সেইকাৰণে আজিৰ ভিডিঅ'টো চাই আপোনালোকৰ যদি ভাল লাগে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু নতুন নতুন ভিডিঅ' এনেধৰণে আহি থাকিব আজিলৈ বাই বাই পুনৰ লগ পাম নতুন এটা ভিডিঅ'ত বাই